গুড মৰ্নিং সুপ্ৰভাত প্ৰিয় দৰ্শকসকল তো মই এতিয়া সাৰ পাইছোঁ 10টা বাজিব হ'ল আৰু মই আজি দেৰিকৈ সাৰ পালোঁ ছানডে বুলি অলপ শুই ল'লোঁ তো এতিয়া মই নতুন বেডশ্বীটখন পাৰি এয়া ব্লেংকেট মই জাপি ধুনীয়াকৈ পানী খাই ল'লোঁ Hey guys, welcome back to my YouTube channel. নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোক ভালে আছেনে মই আছোঁ মনপিয়া আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মনপিয়াছ ব্লগলৈ তো আজি ব্লগৰ টপিকটো হৈছে ছানডে হয় তো ছানডে আজি অফ হয় তো দিনটো মই কি কৰিম আৰু কি বনাই খাম কেনেকৈ যায় দিনটো তো মই আপোনালোকক ব্লগটো যোগে দেখুৱাই গৈ থাকিম তো আজি ৱেডাৰটো খুব ধুনীয়া আপোনালোকক দেখুৱাই দিছোঁ বাহিৰৰ বৰষুণৰ মাত শুনি মই বাহিৰলৈ ওলাই গৈ চাইছোঁ দেখিছোঁ এয়া দেখিছেনে বৰষুণো দিছে ৰ'দো দিছে খৰা শিয়ালৰ বিয়া বুলি এষাৰ কথা আছে ন তো সেয়াই আজি ৰ'দো দিছে বৰষুণো দিছে দেখি পাইছে চাগে আপোনালোকে অলপ অলপকৈ তো ভাবিলোঁ আজি ঘৰতে থাকোঁ আৰু ঘৰতে কিবা এটা বনাই খাওঁ গুৱাহাটীত ভাইটি আৰু ময়ে থাকোঁ যিহেতু তো ভাইটিৰো অফ হয় মোৰো অফ ডে হয় তো ভাবিলোঁ আজি কি কৰোঁ ভাইটি আৰু মই আৰু ভাইটিৰ লগৰ আহিব তো ঘৰতে তো এসাঁজ সকলোৱে মিলি খাওঁ আপোনালোককো শ্বেয়াৰ কৰোঁ আজি দিনটো মোৰ কেনেকুৱা যায় তো ব্লগটো সম্পূৰ্ণকৈ আপোনালোক চাই থাকিব আৰু যিসকলে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো আপোনালোকে ক্লিক কৰি দিয়ে যাতে আপোনালোকৰ তাত ভিডিঅ'বোৰ আহিলে ন'টিফিকেশ্যনত আহি যায় আৰু যিহেতু যিসকলে লাইক কৰা নাই আগৰ ভিডিঅ'বোৰ চোৱা নাই তো সেই ভিডিঅ'বোৰ যাতে আপোনালোকে চাই আৰু জনাওক কেইদিনমান হৈছেহে ভ্লগ কৰা তো আপোনালোকে যাতে ক্ষমা কৰি দিয়ে মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় সেয়াই তো মই এতিয়া মই আপোনালোকক কোৱাই নাই মই ছানডে মই বেডৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো এতিয়া মই ফ্ৰেছ হ'বলৈ গৈ আছোঁ ফ্ৰেছ হৈ আহি মই আপোনালোকক দেখুৱাম আজি কি বনাম আৰু কি খাম বাই গাইজ হাই গাইজ তো ফাইনেলি মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ তো আহক আমি এফালে ৰেডি কৰিছোঁ আৰু ৰচুন আদা পেষ্টটো বনাই এয়া পিঁয়াজ আৰু জলকীয়া কাটি ধুনীয়াকৈ এফালে কেৰাহীটো গৰম কৰি তেল অলপ দিছোঁ আৰু মজ্জাছে গাহৰি আনি থৈছোঁ এইফালে তেল গৰম হৈ শুকান জলকীয়া দি থৈছে ভাইটিয়ে আৰু পিঁয়াজ ৰচুন আদা পেষ্ট আৰু জলকীয়া দি এতিয়া ধুনীয়াকৈ মিলাই লওঁ অলপ যেতিয়া ব্ৰাউনিছ কালাৰ ধৰে তাৰপিছত গাহৰিটো ধুনীয়াকৈ দি দিব এয়া আমি দি দিলোঁ আৰু আমি মছলা একেবাৰে কম খাওঁ চ' এতিয়া আমি হালধীয়া আৰু ৰেড মিৰ্চিয়ে দিছোঁ তো ফাইনেলি ভাইটিৰ লগৰবোৰ আহি পালেহি পৰ্ক চালাডৰ কাৰণে বিলাহীটো পুৰি ধুনীয়াকৈ মিহি কৰি ল'ব লাগে এইটো ছাইডটো হৈ গ'ল এতিয়া দেখিছে মান ধনিয়া দি বা কি ধুনীয়া স্মেল আহিছে নেক্সট গাহৰি চালাড ভাইটিয়ে খুব ধুনীয়াকৈ বনায় মই কিন্তু ইমান নাজানো কাৰণ মই ভাইটিৰ পৰাই শিকিছোঁ আৰু ভাইটি বনোৱাই দেখোঁ খুব ধুনীয়াকৈ বনায় আৰু খায়ো বহুত সোৱাদ লাগে মই এইটোৱে খাই বেছি ভাল পাওঁ এয়া হৈ যোৱাৰ পিছত পিঁয়াজটো অলপ লাষ্টত ঢালিছে মই তেনেকৈ নাজানো প্ৰচেছটো কেনেকৈ সি বনায় আজি ভিডিঅ' কৰিছোঁ কাৰণে মই গম পাইছোঁ এনেই খাই মই এইটোৱে সোৱাদ পাওঁ কিন্তু মই তেনেকৈ বনাব নাজানো সি বহুত কিবা কিবি কৰি মানে বনাই থাকে সি তো দেখিতো ভাল লাগিছে আৰু খাই চাওঁ কেনেকুৱা হয় একেবাৰে শেষত মোৰ ভাইটিৰ ফেভৰেট এয়া মান ধনিয়া দি দিয়ে দিয়াৰ পিছত অলপ নেমু চেপি দিয়ে এয়া দেখিছে তো ভাইটিয়ে ভাত বাঢ়ি আছে আমি সকলোৱে এতিয়া খাবলৈ আমাৰ বনাইছে মিষ্টাৰ প্ৰভাকৰ মোৰ ভাইটিয়ে বনাইছে লাল খানা ময়ো অলপ ইউজ কৰিছোঁ মিলি বনাইছোঁ আৰু হোষ্টেলত খাব নাপাওঁ যে খাই যাম আৰু কি বইল কি বুলি কয় এইটো পৰ্ক চাটনি বহুত ভাল লাগিলে স্পেশালি এইটো হেকি হৈ থাকিলে আমি মানে খালো কেনেকুৱা লাগিলে কোৱা বেছি বহুত টেষ্টি বাকি বাকি খালে আৰু মিনি মোৰ বহুত টেষ্টি লাগিলে ভাল লাগিলে ভাত কম খালা বঢ়িয়া লাগছে না এই আমাৰ কুক বাবু কি কুক আমাৰ খোৱা খতম হৈ গৈছে লাগি খাইছো সকালে মা বেটা খাবি নি তো গাইজ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু তাহাঁতিও যাবলৈ হৈছে এতিয়া তো আজিৰ দিনটো মোৰ ইমানেই আছিলে বাই বাই কোনফালে চাম
লাজ কৰিছে চামোন ভাইটি ফ্ৰেণ্ডছ আহিছিলে তো তাহাঁতৰ লগত মই কথা পাতিলোঁ বহুতখিনি কথা শ্বেয়াৰ কৰিলোঁ আমি হাঁহি ধেমালি পাৰ কৰিলোঁ আৰু খানাটো আপোনালোকে দেখিছে কি খালোঁ আজি আমাৰ ছানডেটো এনেকৈ গ'ল তো আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা দিলে আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ